নমস্কাৰ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ মই আজি ভিডিঅ'টো হৈছে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ অৰুণোদয় আঁচনি ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব এতিয়া এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপুনি আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰখন লিংক কৰি ল'ব লাগিব আধাৰ বেছ পেমেণ্ট সিস্টেম এইবাৰ আধাৰখনৰ যোগেদিহে আপোনাক পেমেণ্ট কৰিব অসম চৰকাৰে আগতে বেংকৰ একাউণ্টৰ যোগেদি পেমেণ্ট কৰিছিল এইবাৰ আধাৰৰ যোগেদিহে পেমেণ্ট কৰিব অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰতহে আপোনাৰ পেমেণ্ট কৰিব গতিকে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি যিকোনো বেংকৰ লগত আপুনি লিংক কৰিব লাগিব আপুনি বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ইত্যাদি কি ডকুমেণ্ট লাগে বেংকত গৈ সুধিব যে মোৰ আধাৰ কাৰ্ড লিংক কৰিব লাগে বেংক একাউণ্টৰ লগত গতিকে সেই বেংক একাউণ্টৰ লগত আপুনি ইমিডিয়েট 3 আগষ্টৰ আগতে আপুনি অতি সোনকালে আধাৰ লিংকটো কৰাই লওকেই তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আগতে আমাৰ চৰকাৰী নিয়ম আছিল যে বেংকৰ একাউণ্টত পইচা ঠেলি দিয়া এতিয়া আধাৰখনতহে ঠেলিব গতিকে আপোনালোকৰ যিসকলে আধাৰটো লিংক কৰা নাই বেংকৰ একাউণ্টত গতিকে আপোনালোকে অতি সোনকালে লিংক কৰাই লওক আৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰক আৰু যিসকলে এই আধাৰ লিংক নকৰিব তেওঁলোকে কিন্তু এই পইচাটো নাপায় গতিকে এই পিছত আপোনালোকে কাকো দোষাৰোপ দি লাভ নাই গতিকে অতি সোনকালেই আপোনালোকে বেংকলৈ যাওক আধাৰ লিংকটো কৰাই লওক আৰু বেংকত ডকুমেণ্ট দি গুচি নাহিব বেংকত ডকুমেণ্ট দি সন্মুখত ৰৈ আধাৰটো লিংক হ'ল নে নাই ছাকচেছফুল কৰিহে আপুনি আহিব পিছত আপুনি ভাবি থাকিব বেংকত লিংক হ'ল মোৰ ইফালে আপোনাৰ পইচা নোসোমাব আপুনি অফিচে ঘূৰি ফুৰিব লাগিব পিছত আৰু এই ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ